Hello student, welcome back to my YouTube channel. আজি মই এই ভিডিঅ'টোত ক্লাছ 6ৰ পাঠ 2 বুদ্ধিয়ক বীৰবল পাঠটি বুজাই দিম। তোমালোকে মনোযোগেৰে শুনি যাবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বুদ্ধিয়ক বীৰবল। ডেকা কালত আকবৰে চিকাৰ কৰি বৰ ভাল পাইছিল। আকবৰ যেতিয়া ডেকা আছিল তেতিয়া তেওঁ চিকাৰ কৰি বৰ ভাল পাইছিল। চিকাৰলৈ গ'লে সদায় লগত বীৰবলক নিছিল। তেওঁ যেতিয়া চিকাৰলৈ গৈছিল তেতিয়া সদায় বীৰবলক লগত নিছিল। পিছে সম্ৰাটৰ এই কাৰ্য বীৰবলে পেটে পেটে ভাল নাপাইছিল। কিন্তু ৰজাৰ এই কাম বীৰবলে পেটে পেটে ভাল নাপাইছিল। কাৰণ অৱসৰ বিনোদনৰ বাবে এনেদৰে চিকাৰ কৰিলে অৰণ্যৰ পশু পক্ষী দিনক দিনে কমি যাব। কাৰণ অৱসৰ বিনোদনৰ বাবে যদি ৰজাই এনেদৰে চিকাৰ কৰি থাকে তেনেহ'লে অৰণ্যৰ পশু পক্ষী দিনক দিনে কমি যাব। কিন্তু এই কথা তেওঁ সম্ৰাটক পোনে পোনে ক'লে সম্ৰাট বিতুষ্ট হ'ব বুলি ভয় কৰিছিল। কিন্তু এই কথা যদি সম্ৰাটক তেওঁ পোনে পোনে কয় তেনেহ'লে সম্ৰাট অসন্তুষ্ট হ'ব বুলি তেওঁ ভয় কৰিছিল। এদিন চিকাৰলৈ যাওঁতে দুয়ো ভাগৰ পলোৱাবলৈ এজোপা গছৰ তলত জিৰাইছিল। এদিন চিকাৰ কৰিবলৈ যাওঁতে দুয়ো ভাগৰ পলোৱাবলৈ এজোপা গছৰ তলত জিৰাইছিল। তেওঁলোকে যিজোপা গছৰ তলত বহিছিল সেই গছজোপাৰ ডালত পৰি থকা ফেঁচাই কুৰুলিয়াই আছিল। তেওঁলোকে যিজোপা গছৰ তলত জিৰাবলৈ বহিছিল সেই গছজোপাৰ ডালত দুটা ফেঁচাই পৰি কুৰুলিয়াই আছিল। এনেহেন লাগিছিল যেন সিহঁতে কথা পাতি আছে। ফেঁচা দুটাই কথা পাতি আছিল। তাকে দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল, তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা, কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে? সেই দৃশ্য দেখিয়েই আকবৰে বীৰবলক সুধিলে, বীৰবল, তুমিতো পশু পক্ষীৰ মাত বুজি পোৱা, কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে? সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ ভাও জুৰিলে। ফেঁচা দুটাৰ কথোপকথন ফেঁচা দুটাই কি কথা পাতি আছে সেয়া শুনাৰ ভাও জুৰিলে। কিছুপৰ এনেদৰে শুনি থাকি তেওঁ ক'বলৈ ধৰিলে, জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। কিছুপৰ এনেদৰে শুনি তেওঁ ক'বলৈ ধৰিলে, জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ৰাজকোঁৱৰৰ পিতাকে সুধিছে। ৰাজকোঁৱৰৰ পিতাকে ৰাজকন্যাৰ পিতাকক সুধিছে যে বন্য সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্যাৰ লগত এনে 40খন অৰণ্য দিব পৰা যাবনে, য'ত এটা পশু পক্ষী নাই? যে এই বনৰ সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্যাৰ লগত এনে 40খন অৰণ্য দিব পৰা যাবনে, য'ত এটা পশু পক্ষী নাথাকে বা নাই? উত্তৰত ৰাজকন্যাৰ পিতাকে ক'লে যে আজিৰ তাৰিখত 25খনমানহে তেনে অৰণ্য দিব পৰা যাব। এটাও পশু পক্ষী নোহোৱা অৰণ্য দিব পৰা যাব। বিচৰামতে দিবলৈ হ'লে আৰু 2 মাহমান অপেক্ষা কৰিব লাগিব হেনো। বিচৰামতে দিব লাগিলে তেনেহ'লে আৰু 2 মাহমান অপেক্ষা কৰিব লাগিব বুলি ৰাজকন্যাৰ পিতাকে কৈছিল। তেতিয়া আকবৰে বীৰবলক সুধিলে, পাত্ৰীৰ পিতৃয়ে 2 মাহ সময় কিয় বিচাৰিছে? তেতিয়া আকবৰে বীৰবলক সুধিছিল যে পাত্ৰীৰ পিতৃয়ে ৰাজকন্যাৰ পিতৃয়ে 2 মাহ সময় কিয় বিচাৰিছিল? ইফালে ফেঁচা দুটাৰ
কলৰৱ বাঢ়ি গৈছে। এইফালে ফেচাদগাৰ কথোপকথন বাঢ়ি গৈছে। বীৰবলে পুনৰ কাণ থিয় কৰি কিছু সময় শুনাৰ পাছত ক'লে, জাহাপনা, পাত্ৰীৰ পিতৃয়ে কৈছে, যদি দুমাহ সময় অপেক্ষা কৰে তেনেহলে ৪০খন কিয় ৫০খনতকৈও অধিক জীৱ-জন্তুহীন অৰণ্য দিব পাৰিব। বীৰবলে পুনৰ কাণ থিয় কৰি কিছু সময় শুনিলে আৰু তেওঁ শুনাৰ পাছত ক'লে, জাহাপনা, পাত্ৰীৰ পিতৃয়ে কৈছে বা ৰাজকন্যাৰ পিতৃয়ে কৈছে, যদি দুমাহ সময় অপেক্ষা কৰে তেনেহলে ৪০খন কিয় ৫০খনতকৈও অধিক বা বেছি জীৱ-জন্তুহীন অৰণ্য দিব পাৰিব। আকবৰে আচৰিত হৈ সুধিলে, কি কাৰণে সি বাৰু তেনেদৰে বুকু ৰাখি ক'ব পাৰিছে? আকবৰে সেই কথা শুনি আচৰিত হৈছিল আৰু সুধিলে, কি কাৰণে সি বাৰু তেনেদৰে বুকু ৰাখি ক'ব পাৰিছে? বীৰবলে ক'লে, কাৰণ সি অনুমান কৰিছে যে অহা দুমাহ যদি এই হাৰত সম্ৰাটে চিকাৰ কৰি থাকে তেনেহলে আৰু ২০-৩০খন হাবিৰ পশু-পক্ষী নিশেষ হ'ব। তেতিয়া দৰাপক্ষক পশু-পক্ষীহীন অৰণ্য দিবলৈ অসুবিধা নহ'ব। বীৰবলে ক'লে, কাৰণ সি অনুমান কৰিছে যে অহা দুমাহ যদি এই হাৰত সম্ৰাটে চিকাৰ কৰি থাকে তেনেহলে আৰু ২০-৩০খন হাবিৰ পশু-পক্ষী নিশেষ হ'ব বা হাবিত এটাও পশু-পক্ষী নাথাকিব। তেতিয়া দৰাপক্ষক পশু-পক্ষীহীন বা এটাও পশু-পক্ষী নথকা অৰণ্য দিবলৈ অসুবিধা নহ'ব। বীৰবলৰ কথাখিনিৰ তাৎপৰ্য এইবাৰহে আকবৰে সাৰে-সামজে বুজিলে। তেওঁ গুমি পিটি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু-পক্ষী নাথাকিব। বীৰবলৰ কথাখিনিৰ ভিতৰুৱা অৰ্থখিনি আকবৰে এইবাৰহে সাৰে-সামজে বুজি পালে। তেওঁ ভালদৰে ভাবি-চিন্তি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু-পক্ষী নাথাকিব বা অৰণ্যৰ পশু-পক্ষী শেষ হৈ যাব। সেয়ে বীৰবলক ক'লে, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। গতিকে ব'লা ৰাজপ্ৰসাদলৈ উভতি যাওঁ। সেয়েহে বীৰবলক ক'লে, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাই। গতিকে ব'লা আমি ৰাজপ্ৰসাদলৈ উভতি যাওঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, আকৌ এটা নতুন ভিডিঅ'ত লগ